ইয়াৰ ৰাতিপুৱাই মায়ে গৰম পানী গিলাচ হাতত তুলি দিলেহি আৰু ইয়াক ককাই ধৰক বৰক খোজেৰে মোৰ কাৰণে নেমু ছিঙিব লৈছে মই যিহেতু আজি গুৱাহাটীলৈ যামগৈ হে ককাই ঘৰখনত যিমান বৰ বস্তু আছে জলকীয়াৰ পৰা আদি কৰি নেমুৰ পৰা পান তামোলৰ পৰা সকলোবোৰ যেন মোক টপলা বান্ধি দিছে সঁচাকৈ মই এনেকুৱা এখন ঘৰ পাই নিজকে বহুত গৌৰৱ অনুভৱ কৰিছোঁ আমাৰ এই মৰম যেন সদায় এনেকৈ থাকক আৰু এয়া ভাইটি মোক থব যাবৰ কাৰণে ৰেডি আৰু মায়ে মোৰ কাৰণে আচাৰ ভৰাইছে কিবা ভৰাইছে এইজনী মাহী মই আহা দেখি আহিছে আৰু ইয়া টপলা বান্ধিলেহি মোক দিবৰ কাৰণে সঁচাকৈ মই বহুত বেছি লাকি যে এনেকুৱা এখন ঘৰৰ লগত এনেকুৱা ফেমিলি পাইছোঁ আৰু তৃষ্ণাজনী তাইৰ আজি এংগেজমেণ্ট পাৰ্টি এখনো আছে মোক থৈহে বোলে এংগেজমেণ্ট পাৰ্টিত যাব ককাজনে মই যাম বুলি বেয়াও লাগিছে বুলি ক'লে আৰু কেতিয়া আহিবি তাকে কৈছে আৰু ককাই কৈছে সোনকালে আহিবি মই সদায় কৈ থাকোঁ তই কেতিয়া আহিবি মই সুধি থাকোঁ আৰু এনেকৈ ক'লে মোৰ বহুত বেয়াও লাগিলে এৰি আহি কাৰণ এই দুটা দিন মই বহুত বেছিকৈ ভাল লাগিছে থাকি আৰু আমাৰ তৃষ্ণাজনী তাইও বহুত বেয়া লাগিছে মোক তথাপিও যেন আমি ভিডিঅ' আৰু ফটো উঠাৰ কাৰণে হাঁহি মাতিয়ে ফটো ভিডিঅ'বোৰ উঠিলোঁ কাৰণ দুখ অন্তৰত লাগিলেও যেন আমি কোনেও দেখুওৱা নাই এইজনী মাহী মই অহা দেখিয়ে আহিছে কিমান মৰম নহয়নে আমি দুয়োজন কোনেও কাকো চুমু খাব পৰা নাই কাৰণ দুয়োজনীৰে লিপষ্টিক আছে আৰু এয়া ভাইটি মোক থবলৈ যাব বাৰু বাই